ভালপোৱাৰ সংজ্ঞা। এদিনৰ বাবে যুদ্ধ শূন্য কৰো আহা পৃথিৱী, হিংসাৰ টোপোলাবোৰ বান্ধি দলিয়াই দিওঁ ভালপোৱাৰ প্ৰশান্ত মহাসাগৰত। হৃদয়বোৰ চুই চাওঁ আৰু পৰস্পৰৰ মাজত বিচাৰি যাওঁ ভালপোৱাৰ সংজ্ঞা। কাৰোবাক ভাল পাবলৈ তেওঁ কিমান ধুনীয়া হ'ব লাগিব, কেনে হ'ব লাগিব গাৰ বৰণ, থৰঙা নে কেঁকুৰা হ'ব লাগিব চুলি, কোন দেশৰ নাগৰিকত্বৰ প্ৰমাণ থাকিব লাগিব তেওঁৰ হাতত, তেওঁৰ ঈশ্বৰজন হ'ব লাগিবনে আপোনাৰজনৰ সৈতে একেই, লাগিব নেকি তেওঁৰ হৃদয়লৈ কৰিব খোজা যাত্ৰাটোৰ বাবে আন্তৰ্জাতিক পাৰপত্ৰ, এই যে তেওঁ হাঁহিলে হাঁহি বিৰিঙে মোৰ উঠত আৰু নৰিয়াত পৰিলে চটফটানি, দীৰ্ঘম্যাদী যোগাযোগহীনতাৰ বাবে উচুপনি, উজাগৰি নিশাবোৰত অশৰীৰী উপস্থিতি, চেম্পু কৰা চুলিৰ গোন্ধত মাতাল অনুভূতি, এই যে এটা বৰষুণীয়া আবেলি গাত মেৰিয়াই এপিয়লা লাল চাহ, 5 টকাৰ পকৰি আৰু অনৰ্গল বকবকনি, শীতৰ ৰাতিপুৱা এটাত আলোৱান এখনৰ দৰে ডিঙি তাৰি তেওঁৰ অনুভৱ আৰু অনুভৱৰ পৰা অনুভৱলৈ পাৰপত্ৰহীন অনন্ত যাত্ৰা। আছেনে কিবা সংজ্ঞা, সূত্ৰ, নিয়ম? এদিনৰ বাবে যুদ্ধবোৰ সামৰি থোৱা, বন্দুকবোৰ দফন কৰা, মৰণাস্ত্ৰৰ সমাধিত ৰুই দিয়া প্ৰেমৰ গোলাপ, অভিমানবোৰ উটাই দিয়া ভালপোৱাৰ বৰ্ণ আৰু আৰম্ভ কৰা পাৰপত্ৰহীন গোলকীয় যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ। কবিতাৰ ৰচনা বিনয় কৃষ্ণ তামুলী, পাঠ কৰিলোঁ লক্ষীজ্যোতি ডেকা।